হেল্ল' গাইজ নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আৰু এইটো ভিডিঅ' হৈছে যোৱা বুধবাৰে আমি শ্বিলং গৈছিলোঁ তাৰে কৈ থোৱা আছিলে ভিডিঅ'টো তাকে আপোনালোকৰ আগলৈ আগবঢ়ালোঁ আৰু এতিয়া গৈ আছোঁ খানাপাৰা পাইছোঁহি আৰু এইফালে এই বাবু এটাই ললিপপ খাই গৈছে আমি আমাৰ ওচৰৰে দাদা বৌহঁতৰ লগতে গৈছোঁ তেওঁলোকে ল'ৰা হয় আৰু ৰাতিপুৱা আমি সোনকালে ওলাই দিছিলোঁ ৰাস্তাত আহি আধা ৰাস্তাতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ এইফালে গাড়ীতে বহি চবেই খাই আছোঁ এইফালে ছোৱালীয়ে নাখায় তাই খাব মন নাই বোলে আৰু তাৰপৰা খাই মেলি আকৌ ওলাই দিলোঁ তেতিয়ালৈকে বৰষুণ চৰষুণ একোৱে নাই বতৰটো বহুত ভাল আছিলে তাকে আমি কৈ আহিছোঁ এইফালে বৌ হয় আজি আমি ধুনীয়াকৈ চব চাব পাম আৰু বৰষুণ নাই কিন্তু সেয়াই কি ক'ব শ্বিলং চেৰাপুঞ্জী আহিলে সেয়াই মানে লাকৰ ওপৰত কথা যাৰ লাক ভাল থাকে সকলো দেখা পায় লাক বেয়া থাকিলে একোৱে দেখা নাপায় কিন্তু আমাৰ যে এবাৰ বহুতেই বেয়া আছিল লাক এনেই আমি অলপ হ'লেও দেখা পাওঁ বৰষুণটো আহি কুঁৱলীও তেনেকৈ আহি থাকে বৰষুণ এৰে আৰু এনেকৈ চব ধুনীয়াকৈ দেখা পাওঁ কুঁৱলী আপ ডাউন হৈ থাকে কিন্তু সেইদিনাখন যে একেবাৰে মানে কুঁৱলী নাতৰিলে বৰষুণো বেছি হ'ল একোৱেই ভালকৈ দেখা নাপালোঁ মানে বহুত বেয়া লাগিছে মনটো এইফালে চাওক ইমান এটা ধুনীয়া পৰিৱেশ সেউজীয়া এইফালে আহি আমি লাইটলুম পালোঁহি চাওক গোটেই কুঁৱলীয়ে গোটেই নধৰা হৈ আছে ইমান ধুনীয়া কুঁৱলী নথকা হয় চাই ইমান ধুনীয়া লাগিলে এই ভিউটো চাবলৈকে আহিলোঁ ইমান আশা কৰি কিন্তু আশা চেঁচা পানী ঢালিলে বতৰেও বেয়া কৰিলে সেইদিনাখন বহুত বাৰু যিয়ে নহয় কেতিয়াবা আকৌ এদিন আহিম চাবলৈ আৰু তাকে অকণমান আপোনালোকক দেখুৱাই দিলোঁ গোটেই পৰিৱেশটো কিন্তু ভাবিছিলোঁ আৰু কেইটামান স্পট আছিলে আৰু এটা আছিলে লাইটলুম কেনিয়ন সেইটোও বহুত ধুনীয়া কিন্তু সেয়াও চাবলৈ নাপালোঁ বৰষুণৰ কাৰণে আৰু বেছি বৰষুণ হৈ গ'ল মানে ক'তো নামিবই নোৱাৰিলোঁ ক'তো মানে বহি কৰি আমি খাম বুলি ঘৰৰ পৰা বনাই কৰি নিছিলোঁ এয়া আৰু দাদা ছোৱালী ল'ৰা আৰু এইফালে তলৰ পৰা চাই আহি আছে আমিও সেই তলত চালোঁগৈ ফটো চটো উঠিলোঁ তেনেকৈ একো মানে চাবলৈ নহ'লে ক'তো গাড়ীতে বেছি ঘূৰি ফুৰা হ'ল বৰষুণৰ কাৰণে বেছিয়ে বৰষুণ আছিলে এবাৰ এনেকুৱা হৈছে এনেইতো আগতে ইমানবাৰ গৈছোঁ এনেকুৱা হোৱা নাই আৰু ঘৰতে বনাই নিয়া লাঞ্চৰ কাৰণে চিকেন পোলাও গাড়ীতে বহি খাব লগা হ'ল আৰু উপায় নাই তেনেকৈ খাই মেলি আৰু ওলাই দিলোঁ এফালে বৰা পানী পালোঁহি তাতে ইমান ধুনীয়া বতৰ ইয়াত বৰষুণ চৰষুণ নাই পৰিছিল যদিও সেই তেতিয়ালৈ বৰষুণ এৰিলে আৰু ইয়াতে ফটো চটো উঠিলোঁ ভিডিঅ' চিডিঅ' বনালোঁ বহুত ভাল লাগিলে আৰু ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই